হেল্ল' এভৰিৱান। আজি আপোনালোকক মই ক'বলৈ গৈ আছোঁ, আজি যিহেতু এটা একেবাৰে ইতিহাস বহুত ডাঙৰ নিযুক্তি হৈ গৈছে অসমত, তো তাতেই আজি কেইটামান অহা প্ৰশ্ন আপোনালোকক ক'বলৈ গৈ আছোঁ। যদি ভাল লাগে আপোনালোকে ভিডিঅ'টো চাব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকল নিউ ভিউৱাৰ্ছ আছে তেখেতসকলে যাতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। তো মোৰ যিখিনি মনত আছে সেইখিনিয়ে মই ক'বলৈ আপোনালোকক চেষ্টা কৰিছোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো আছিলে যে অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী কোন আছিল। এতিয়া মই আপোনালোকক অপশ্যন দিব নোৱাৰোঁ, মোৰ যিখিনি মনত আছে বা শুদ্ধ উত্তৰটো মই আপোনালোকক কৈ যাম। অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰীজন আছিল বিষ্ণুৰাম মেধি। আৰু দ্বিতীয় প্ৰশ্নটো হ'ল বাংলাদেশত টাকা শব্দ ইউজ কৰে, বুজিছেনে? প্ৰশ্নটো অলপ ধৰক বেলেগ হ'ব পাৰে, মানে টাকাৰ শব্দৰ প্ৰচলন ক'ত হয়, এইটো বাংলাদেশত। আৰু জিম্বাবৱেৰ ৰাজধানী কি হয়? জিম্বাবৱেৰ ৰাজধানী হ'ল হাৰাৰে। আৰু অসমৰ ফাৰ্ষ্ট ICS বিষয়াজন কোন আছিল? অসমৰ ফাৰ্ষ্ট ICS বিষয়াজন আছিল আনন্দৰাম বৰুৱা। অসমৰ ফাৰ্ষ্ট ICS আনন্দৰাম বৰুৱা। আৰু কনকলতা বৰুৱা কোনটো আন্দোলনত, মানে কি আন্দোলনৰ বাবে তেখেতে শ্বহীদ হৈছিলে? সেইটো সকলোৱে জানে এইবিলাক প্ৰশ্ন, তথাপিতো ধৰক কোনোবাই নাজানিব পাৰে, সেই গতিকে মই ভিডিঅ'টো বনালোঁ। কনকলতা বৰুৱা ভাৰত ত্যাগ আন্দোলনত শ্বহীদ হৈছিলে। ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন আছিলে? ভাৰতৰ প্ৰথম মহাকাশচাৰী আছিলে ৰাকেশ সিং, আৰু মহিলা মহাকাশচাৰী আছিলে কল্পনা চাওলা। বল নথকা খেলবিধৰ নাম কি? তাতে আছিলে টেবুল টেনিছ অপশ্যন আছিলে, তাৰপিছত গল্ফ আছিলে, তাৰপিছত আৰু কিবা এটা খেল আছিলে। তো উত্তৰটো মই আপোনালোকক কৈ দিছোঁ, উত্তৰটো হ'ল বেডমিণ্টন। আৰু UAEৰ মুদ্ৰা নাম কি? UAEৰ মুদ্ৰা নামটো ময়ো পাহৰি গৈছিলোঁ, তাৰপিছত আকৌ ভাবি মনত পৰিল, মানে UAEৰ মুদ্ৰাৰ নামটো হ'ল দিৰহাম। আকৌ কৈছোঁ, UAEৰ মুদ্ৰা নামটো হৈছে দিৰহাম। আৰু অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা আপোনালোকক কৈ আছোঁ, দুৰাণ লাইন দুখন দেশৰ মাজেৰে গৈছে? তাত আছিল ভাৰত আফগানিস্তান, পাকিস্তান বাংলাদেশ, আৰু আছিলে আফগানিস্তান ভাৰত, তাৰপিছত আছিল পাকিস্তান আফগানিস্তান। এতিয়া শুদ্ধ উত্তৰটো হ'ল পাকিস্তান আৰু আফগানিস্তান। আৰু মোৰ যদি কিবা ভুল হয় আপোনালোকে জনাই দিব, যিহেতু মই একেবাৰে কিতাপ বহি মেলি এনেকৈ চাই মেলি গৈ থকা নাই, মোৰ যিখিনি মনত আছে মই সেইখিনিয়ে কৈছোঁ। আৰু মই কালি এটা প্ৰশ্ন এই চন্দ্ৰগুপ্ত মৌৰ্যৰ বিষয়ে চাই গৈছিলোঁ অলপ, তাত এটা প্ৰশ্ন আহিছে, চাণক্য, এইটোতো চবেই জানে যে চাণক্যই চন্দ্ৰগুপ্ত মৌৰ্যক সহায় কৰিছিলে যুদ্ধ কৰাৰ সময়ত। আৰু তাত এটা প্ৰশ্নটো হ'ল যে চাণক্য কোন ৰজাৰ ৰাজসভাৰ মন্ত্ৰিত্ব লাভ কৰিছিলে? এইটো চন্দ্ৰগুপ্ত গুপ্তকে তেখেতে যুদ্ধ কৰাৰ টাইমত সহায় কৰিছিলে। বেংকক কোনখন দেশৰ ৰাজধানী? বেংকক থাইলেণ্ডৰ ৰাজধানী হয়। আৰু হিমা দাসৰ বিষয়ে এটা প্ৰশ্ন আহিছে, হিমা দাস কোন খেলৰ লগত জড়িত? কি খেলৰ লগত জড়িত? হিমা দাস ইণ্ডিয়ান স্প্ৰিণ্টাৰৰ লগত জড়িত। আৰু এটা প্ৰশ্ন, ভাৰতত কেতিয়া ৰঙীন টিভি আহিছিলে? সেইটো শুদ্ধ উত্তৰটো হ'ব 1982 চনত। আৰু চবতকৈ ইজি প্ৰশ্ন এইটোৱে যে আজি কিছুদিন আগতেই, মানে বিজেপিৰ দিনতেই কোনে নতুনকৈ কেবিনেট মিনিষ্টাৰ পালে? আৰু তাত অপশ্যন আছিলে পীয়ুষ হাজৰিকা, ৰণোজ পেগু, আৰু জয়ন্ত মল্ল বৰুৱা, আৰু এজন আছিলে। এইটো উত্তৰটো নকওঁ, আপোনালোকে উত্তৰটো কমেণ্ট কৰি ক'ব। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।